কেইদিনমান আগতে তৃষ্ণাৰ ঘৰলৈ গৈছিলোঁ নতুনকৈ বনোৱা ঘৰ ইমান ধুনীয়াকৈ বনাইছে তাই ঘৰটো চাওকচোন এবাৰ ইমান ধুনীয়া ভিতৰৰ ফালে ইণ্টেৰিয়ৰ কৰিছে তাই এইটো হ'ল নামঘৰটো ইমান ধুনীয়াকৈ বনাইছে তাৰপিছত তাই এইটো কিটচেন হয় তাৰপিছত এইটো তাই ড্ৰয়িং ৰুম হয় আৰু ইফালে তাই ধুনীয়াকৈ মানে বহিব পৰাকৈ এখন ইমান ধুনীয়া বেলকনি এখন বনাইছে আৰু এয়া ব্লেক থিম কৰি তাই লেট্ৰিন বাথৰুম বনাইছে ইমান ধুনীয়াকৈ বনাইছে মানে ইমান আইডিয়া ক'ত পাইছে জানো ভগৱানেহে জানে আৰু দেই তাৰপিছত আমি গোটেই ৰুমটো একদম ইফালৰ পৰা ইফালে চাই গোটেই শেষ কৰি দিলোঁ আৰু মোৰ লগৰ ধৰিত্ৰীয়েও গোটেই মানে ৰুমবিলাক তাই চাই ভালেই পালে আৰু তাৰপিছত ইফালে আমি এতিয়া ভাতটো খাই পেলাই ঘৰলৈ যাম তাৰপিছত মই ভাবিলোঁ আপোনালোকক এবাৰ ঘৰটো ভিডিঅ' কৰি দেখাই দিওঁ তাৰপিছত ইফালে নামো চলি আছিলে ভিডিঅ'টো চাই যদি ভাল